এতিয়া চোৱা এই যে মাটিৰ পৰা তলত যে আছে এই গছজোপাৰ মাটিৰ তলত থকাখিনি শিপা আছে ইয়াৰ মাটিৰ তলত শিপা আছে আৰু মাটিৰ ওপৰত যে এইজোপা যে আছে এইজোপাক গা গছ বুলি কোৱা হয় কি বুলি কোৱা হয় গা গছ বুলি কোৱা হয় আৰু এই গা গছজোপা যে এইবিলাক যে দেখিছা তোমালোকে এইবিলাক কি বুলি কোৱা হয় ডাল বুলি কোৱা হয় ডাল এইবিলাক ডাল বুলি কোৱা হয় এইবোৰ ডাল বুলি কোৱা হয় নহয় জানো তোমালোকে ভালকে চাইছানে ডাল বুলি কোৱা হয় আৰু এই ডালত যে এইবিলাক আছে কি বুলি কোৱা হয় পাত বুলি কোৱা হয় এইবিলাকক পাত বুলি কয় এইবিলাকক ডাল বুলি কয় আৰু এই ডালক গা গছ বুলি কোৱা হয় গা গছ আৰু এই গা গছডালৰ তলত মাটিৰ পৰা তলত যিটো অংশ আছে এইবিলাকক শিপা বুলি কোৱা হয় শিপা আৰু এই শিপা যে তলত যে আছে এই শিপাবিলাকত কি বুলি কোৱা হয় কি কেলে থাকে জানানে মাটিৰ তলৰ পৰা গছজোপা জীয়াই থাকিবৰ কাৰণে সাৰ আৰু পানীৰ প্ৰয়োজন সেই শিপাবিলাকে মাটিৰ তলৰ পৰা কি লয় পানী আৰু সাৰ শুহি লয় ফলত গছজোপা জীয়াই থাকে যদি গছজোপা মৰি গ'লহেঁতেন গতিকে এইজোপা গা গছ বুলি কোৱা হয় আমি মাটিৰ ওপৰৰ পৰা ডালৰ ওচৰলৈকে আমি এই অংশটোক কি বুলি কোৱা হয় গা গছ বুলি কোৱা হয় আৰু এই ওপৰৰ এইবিলাক যি ঠাল ঠেঙুলি আছে এইবিলাকক ডাল বুলি কোৱা হয় আৰু তাত লাগি থকা এই সৰু সৰু এইবিলাকক পাত বুলি কোৱা হয় এতিয়া যে এই গছৰ যে এই পাতবিলাক যে সেউজীয়া হৈ আছে দেখিছা নাই সেউজীয়া এই সেউজীয়া যে হৈ আছে সেউজীয়া কেলে হৈ আছে জানানে গছৰ পাতবিলাক সেউজীয়া তুমি চোৱা সব পাতবিলাক চোৱাচোন তুমি সব সেউজীয়া হৈ আছে দেখিছা নাই আৰু সেউজীয়া এইকাৰণে হয় যে ইয়াত পত্ৰ হৰিত নামৰ এবিধ পদাৰ্থ থাকে যাৰ ফলত গছৰ পাত সেউজীয়া হয় আৰু সেউজীয়া হোৱাৰ কাৰণে কি হয় ই কি কৰে সূৰ্যৰ তাপ শোষণ কৰিব পাৰে মানে আমি জীয়াই থাকিবৰ কাৰণে পৃথিৱীত যিমান জীৱ আছে সকলো জীৱ জীয়াই থাকিবৰ কাৰণে সূৰ্যৰ এটা ৰশ্মি লাগে আৰু সেই ৰশ্মিটো শোষণ কৰি ল'ব পাৰে এই গছৰ পাতে এটা তোমালোকে বুজি পালানে যে গছৰ গা গছ কোনডাল বুলি কোৱা হয় এটা তোমালোকে বুজি পালা গা গছ কোনডাল এইডাল হৈছে গা গছ বুলি কোৱা হয় গা গছডাল আৰু তলত কিছুমান শিপা কাণ্ড থাকে যিডাল মূল শিপা গছডালৰ যিডাল মূল শিপা মাটিৰ তললৈ গৈ থাকে আৰু সেইডালক কাণ্ড বুলি কোৱা হয় আৰু কাণ্ডবিলাকৰ কাষতে কিছুমান শিপা ওলাই থাকে উপশিপা কিছুমান থাকে আৰু এই শিপাবিলাকে কি কৰে মই ক'লোৱে যে মাটিৰ তলৰ পৰা সাৰ আৰু পানী শোষণ কৰে লগতে গছজোপা পৰি যাব নোৱাৰাকৈ খামুচি মাৰি ধৰি থাকে মাটিৰ তলত এতিয়া হেৱা আহিলে গছজোপা ডালটো ভাগি যাব পাৰে গছজোপা ভাগি যাব পাৰে কিন্তু উঘাল খাই যাব নোৱাৰে উঘাল খাই যাব কেতিয়া যাব উঘাল খাই যদি গছৰ শিপাবিলাকৰ গুৰিবিলাক যদি পচি যায় মৰি যায় তেতিয়া এনেকৈ ধৰি থাকিব নোৱাৰা হৈ যাব তেতিয়া পৰি যাব পাৰে আৰু ঠিক তেনেদৰে আমাৰ এই গছবিলাক এতিয়া ডাঙৰ হৈ তোমালোকে দেখিছা এই তলত পাত আছে দেখিছা নাই এই পাতবোৰ কেলে সৰি পৰিলে এই পাতবোৰ যে সৰি পৰিলে কেলে সৰি পৰিলে থাকক দিয়া পাতবোৰ যে সৰি পৰিলে এইকাৰণে সৰি পৰিলে যে আমি প্ৰত্যেকটো বস্তুৱে কি হয় বয়স হৈ গ'লে কি বুঢ়া হৈ গৈ থাকে তোমালোকে দেখিছা মোৰ চুলি পকি গ'ল হয় নাই তাৰমানে মোৰ বয়স হৈছে মোৰ চুলি সেইকাৰণে পকিছে গতিকে যেতিয়া গছৰ পাতবোৰ বুঢ়া হ'ব মানে বয়স হ'ব তেতিয়া এই গছৰ পাতবিলাকৰ ঠাৰিবিলাক কি হৈ যাব কাম নাইকিয়া নিচিনা হৈ যাব সি লাহেকৈ সৰি পৰিব বয়স হৈ থাকিলে সৰি পৰিব আৰু পুনৰ নতুন নতুন পাত ওলাই গৈ থাকিব আমি জন্মতে যিটো আছিলোঁ এতিয়া সেইটো আছোঁ জানো নাই আমি দিনক দিনে ডাঙৰ হৈ গৈ আছোঁ আৰু এটা সময়ত কি হৈ যাম আমি বুঢ়া হৈ এটা সময়ত মৃত্যু মুখত পৰিম গছৰো ঠিক তেনেকুৱা হয় গতিকে তোমালোকে বুজি পালানে গছ তোমালোকক মাত্ৰ মই সহজভাৱে কৈছোঁ যে এইজোপা গা গছ মানে গছ হয় ইয়াৰ নাম হৈছে এজাৰ গছ এজাৰ গছ বুলি কোৱা হয় আৰু কাষতে সেইজোপা আছে ভেলো গছ বুলি কোৱা হয় কাষতে এইজোপা আছে আজাৰ বুলি কোৱা হয় এইজোপা আছে বাঁহ লগতে এজোপা বাঁহ আছে বাঁহজোপা কীৰ্ণ উদ্ভিদ বুলি কোৱা হয় নাই গুলমৰ তৃণ লতা আমি পাইছিলোঁ নাই এতিয়া